হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে ভালে হওক। আহক আজি মনোজ ব্ৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 31 ডিচেম্বৰ আৰু মাঘৰ বিহুৰ উপলক্ষে আমি দুটামান কথা পাতিম বুলি আহিছোঁ। আহক দেৰি নকৰি আমাৰ মিটিংখন আৰম্ভ কৰোঁ। নহয়, কি ভুল কৰিলোঁ মানে 31 ডিচেম্বৰ আহি আছে আৰু মাঘৰ বিহু আহিছে। এই 31 ডিচেম্বৰ আৰু মাঘৰ বিহুৰ কাৰণে আমি খাবৰ কাৰণে কুকুৰা চৰাইবিলাক আমাৰ গাঁৱত নাই। ক'ত গ'ল এতিয়া? আমাৰ গাঁৱৰ কুকুৰা চৰাইবিলাক ক'ত গ'ল? আপোনালোকে হয়তো বিশ্বাস নকৰিবও পাৰে যে আমাৰ গাঁৱৰ কুকুৰা চৰাইবিলাক সিহঁতৰ বৈঠক এখন মিটিং বহি আছে। আপোনালোকে যদি বিশ্বাস নকৰে কালো অলপ দেখাই দিবা। দিনাখনি আমাৰ খাবলৈ পইচা নাই। কুকুৰা চৰাইও বৈঠকত বহি আছে, পাৰও ওপৰত উৰি আছে, ডিম আছে দোকানৰ পৰা কিনি আনিবলৈ আমাৰ পইচা নাই। তেতিয়াহ'লে আমি নদীত গৈ মাছ ধৰি আমি 1 জানুৱাৰী মানিব লাগিব। এতিয়া আপোনালোকে ভাবিছে যে 1 জানুৱাৰীৰ দিনাখনি সিহঁতি নদীত গৈ মাছ ধৰি 1 জানুৱাৰীটো পাৰ্টি কৰিম, কিন্তু মানুহেও নদীত গৈ মাছ ধৰি পাৰ্টি কৰি আছে। চাওক, এই কালো অলপ দেখাই দিবি মাছ। পিকনিকত এয়া ধামাকা দেই, মাংস দেখিছে নহয় বালিতে পানী টুপলালে, পুৰা মাংস বুটলি আছে দেই, চবে বুটলিছে মাংস আমাৰ দেখিছে। এইবেলি বিহুতে বোলে কাটিব মোকে, কাৰণ বোলে মই এটা গাহৰি। এইবেলি বিহুতে বোলে গধূলি মোকে। আপোনালোকে ভাবিছে যে মই টোপনি গৈ আছোঁ। না, মই টোপনি গৈ থকা নাই। গাহৰিয়ে যিটো গীটাৰ বজাই আছে মোৰ মাথাটো নষ্ট হৈ গৈছে। গাহৰিও যে কি কাৰণত গীটাৰ বজাই আছে। সিহঁতৰ দুখ লাগিছে সিহঁতৰ যে আমাকো মাৰিব 1 জানুৱাৰীৰ দিনাখনি, 31 ডিচেম্বৰ আৰু মাঘৰ বিহুৰ দিনাখনি। সিহঁতৰ দুখ লাগিছে। সিহঁতৰ দুখত তাৰ গীটাৰৰ জহত মোৰ মাথাটো নষ্ট হৈ গৈছে। এইবেলি বিহুতে বোলে কাটিব মোকে, কাৰণ বোলে মই এটা গাহৰি। এইবেলি বিহুতে বোলে গধূলি মোকে শুনা কথা বোলে মোৰ ঘৰৰ বাকৰিত গুণা। ইমান ডাঙৰ গাহৰি কোনো জীৱনত মই দেখা নাই। ইমান ডাঙৰ গাহৰি আপোনালোকৰ চাইডে যদি আছে তেতিয়াহ'লে কমেণ্ট কৰিব। আমাৰটোত ইমানটি আছে গাঁৱত, সৰু খুব বেছি 10,000 20,000। 10 বজালৈকে মানুহে খানা খাব আৰু 10 বজাত মানুহে ঘৰলৈ গুচি আহিব আৰু ৰাতিপুৱা 6 বজাত মেজি জ্বলাব। 10টা বজালৈকে মানুহে বিহু খাব, 10টা বজাত ঘৰত সোমাব, ৰাতিপুৱা 6টাত আহি আকৌ মেজি জ্বলাব। কিন্তু ৰাতি ভেলা ঘৰত থাকিব নালাগে। মানে 6টা বজাত মেজি জ্বলাবলৈ যাব। কি আমি গাঁৱলীয়া সভা কি গাঁৱত ফূৰ্তি নকৰিম? কি মেজি নজ্বলাম? ৰাতি কি আমি নানাচিম? তোৰ কথা মই নুশুনো। এই ছোৱালীজনীলৈ চাওক, সেই ছোৱালীজনীয়ে মদ খাই ক'বই নোৱাৰে। চাওক, তাই অলপ অভণ্ডালিটো চাওক। কোনোবাই মাল খাওক কিবা খাওক সেইবিলাক কথাটো বাৰু মই ক'বও নালাগে। কি হয় আজিকালি ভাল কথা ক'লেওতো বেয়াই হয় চব। কিন্তু ড্ৰিংকছ কৰক চবে, খালেও নিজৰ কণ্ট্ৰল কেপাচিটি বজাই ৰাখিব লাগে, ইমানেই কওঁ। আৰু 2024 বৰ্ষৰ যদি মই কাৰোবাৰ লগত যদি বেয়াকৈ যদি কৈছিলোঁ তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। আৰু 2025 বৰ্ষৰ সকলোৰে লগত হেপী নিউ 2025 শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে গোটেই বছৰটো সকলোৰে সুকামনাৰে যায়, তাৰে আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। তেন্তে